নমস্কাৰ সকলোকে। এয়া আজি আমাৰ শাহুমা আহিছে। মাক মানে ফাৰ্ষ্টতে ভাত খাবলৈ দিছোঁ আৰু নাতিনীয়েকে খাই উঠিলে আৰু মাক হেনো বোলে কেঁতুই পাইছে। কেঁতুই পালে বোলে মাটিৰ পাত্ৰত পানী খাব লাগে, সেয়েহে মা মাটিৰ পাত্ৰত পানী লৈছে। আৰু এইফালে ভেদাইলতা নৰসিংহ এনেকৈ মানে বৰ বনাইছোঁ। আৰু এইফালে কল দিলে পাৰ মাংস আৰু এয়া হৈছে শেৱালি ফুল চাটনি বনাইছে, মায়ে বনাইছে এইটো মাৰ মানে। আৰু এইফালে চিকেন, লোকেল চিকেন। আৰু এইফালে মচুৰ দাইলত দিছোঁ মই আমলখি। আমলখিটো যিহেতু বিৰাটেই ভাল হয় আইৰণৰ কাৰণে, সেয়েহে এয়া এতিয়া মায়ে খাব আৰু মায়ে খাই বাৰু ক'ব কেনেকুৱা হয়। মই কিন্তু আগতে ভাত নাখাওঁ বাৰু। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। মায়ে আজি খাব আৰু মা বহুত দিন অহাই নাছিলে। মাৰ চকু অপাৰেশ্যন হোৱাৰ পৰা এই ফাৰ্ষ্ট আহিছে। আজি 4 মাহ ন, কেইমাহ মানৰ মূৰত আহিলেনো মা? 5 মাহৰ মূৰত আহিলে মা। জুলাইত অপাৰেশ্যন হৈছিলে ন? জুলাই 17 তাৰিখে। সেয়া এতিয়া মায়ে ভাত খাব। আজিলৈ আহিছোঁ, বাই।